এইখন নমাই কেলৈ দিলা অনুৰণ? ওপৰতে ওলমি থাকিবলৈ দিব লাগিছিল। অভিমন্যুৱে কথাখিনি কৈ কৈ সন্ধ্যাহঁতৰ কাষ পাইছিল। অনুৰণে হাঁহিছিল। সন্ধ্যাই অভিমন্যুলৈ চাই ক'লে, চবকে তোৰ নিচিনা অভদ্ৰ পাইছ নেকি? কথাটো কৈয়ে নোৰোৱাকৈ সোৱণশিৰিৰ ফালে খোজ ল'লে সন্ধ্যাই। তাই যোৱাৰ ফালে হাঁহি হাঁহি চাই অভিমন্যুৱে কৈছিল, সঁচাই পাগলী এইজনী। অনুৰণেও তাইৰ ফালে চায়েই অস্পষ্ট মাতেৰে নিজকে কোৱাৰ দৰে ক'লে, ভাল লাগে। তাৰ অস্পষ্ট সুৰ অভিমন্যুৰ কাণত নপৰিল। সিহঁত দুয়োটা একেলগে আহি হোষ্টেল পালেহি। সোমাওঁতে দেৱদাই সিহঁতক ভাল খবৰটো দিলে, পাটকাইত নতুনকৈ কেণ্টিন খুলিব। হেই কি মজ্জা! অভিমন্যু চিঞৰি উঠিল। সঁচাই ভাল খবৰ। কেতিয়াবা মাজৰাতিও ঠাণ্ডাত কঁপি কঁপি সিহঁত নীলাচল নহ'লে শৰাইঘাট পাইগৈ কেণ্টিনৰ পৰা মেগী খাবলৈ। এতিয়া ইয়াতে কেণ্টিনখন হ'ব যেতিয়া ভাল হ'ব বাৰু। খবৰটো বিয়পি পৰাত সকলোৰে মুখবোৰ উজলিছিল পাটকাইৰ। এৰা, ঘৰখনলৈ নতুন কিবা এটা আহিলে কাৰনো ফূৰ্তি নালাগে। সোৱণশিৰিত সোমাওঁতেই সন্মুখৰ ৰুমতে ৰীণাবাই দৌৰি আহি সন্ধ্যাক সাৱটি ধৰিলহি। হেই বঢ়িয়া খবৰ এটা আছে, তই শুনিলেতো পাগল হৈ যাবি। পিছে পিছে আহি দীপাবাই ক'লে, হেই ৰহ, এতিয়াই হুলস্থুল কৰি চবকে জনাব নালাগে, ৰুমলৈ ব'ল। গোটেই কেইজনী সন্ধ্যাহঁতৰ ৰুম পালেগৈ। তাতেই সন্ধ্যাই খবৰটো পালে, এমাহৰ পিছতেই আৰম্ভ হ'বলগীয়া এইবাৰৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এনুৱেল মিট অৰ্থাৎ ভাৰ্চিটি উইকৰ মেইন ফাংচনত আহিব জুবিন গাৰ্গ। কি সঁচা? সন্ধ্যা ক'ব নোৱাৰা হৈছিল। জুবিন গাৰ্গৰ প্ৰগ্ৰেম তাই আগতেও চাইছে, কিন্তু সময়ৰ লগে লগে সকলো পুৰণি হ'লেও জুবিন গাৰ্গ যেন সদায় নতুন। প্ৰতিজন অসমীয়াৰে এটি চিৰসেউজ অনুভৱ জুবিন। তাতে এই কাঞ্চনৰ চহৰত জুবিনদাৰ গান, উহ আৰু কি লাগে। ৰীণাবাই আৰম্ভ কৰিলেই, এইবাৰ তেনেহ'লে আৰু হৈনাহৰ ফুলাৰ বতৰ। বিদিশাবাই পিছৰ কণ ধৰিলেই, হৈনাহৰ মোৰ মৰমৰ। সন্ধ্যা আৰু দীপাবাই এপাক নাচি নাচি যোগ দিলে, হৈনাহৰ হৈনাহৰ আনিলি তই বহাগৰে খবৰ। সঁচাই এনেকুৱাই জুবিন। বিহুৰ সুৰেৰে বহাগ অনা, গানৰ ভাষাৰে মৰহা ফুলো ফুলোৱা জুবিন এক আচৰিত সত্তা। কথাটো পিছে বেছিদিন লুকাই নাথাকিল। সকলোৰে মুখে মুখে ওলালেই, এইবাৰ ভাৰ্চিটি উইকত জুবিন আহিব, গম পাৱনে নাই? ভাৰ্চিটি উইক মানে বিশ্ববিদ্যালয় সপ্তাহ। প্ৰতিখন ইউনিভাৰ্চিটিৰ দৰে তেজপুৰ বিশ্ববিদ্যালয়তো ফেব্ৰুৱাৰীৰ শেষৰ ফালে এক সপ্তাহ জুৰি বিভিন্ন দলীয় আৰু একক প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু শেষৰ দিনা অসমৰ বিখ্যাত সংগীত শিল্পীৰ দ্বাৰাই সাংস্কৃতিক অনুষ্ঠান। সন্ধ্যাহঁতৰ ভাগ্য ভাল আছিল, প্ৰথমবাৰতেই আহি জুবিন গাৰ্গৰ অনুষ্ঠান পাব। যদিও ভাৰ্চিটি উইক ফেব্ৰুৱাৰীৰ শেষতে, তথাপিও ইয়াৰ যা-যোগ প্ৰথম ইউনিভাৰ্চিটি খোলাৰ দিনাৰ পৰাই অলপ অলপকৈ হৈয়ে থাকে। এই ভাৰ্চিটি উইকৰ বাবে এখন নাইবা দুখন ছোৱালী হোষ্টেলৰ লগত এখন ল'ৰা হোষ্টেল লগাই এটা দল গঠন কৰি দিয়া হয় আৰু প্ৰতিটো দলীয় প্ৰতিযোগিতা যেনে বিহু হুঁচৰি, একাংকিকা নাট, বংগাত্মক নাট আদিত দলীয়ভাৱে ভাগ লয়। তাৰ মাজতেই কিছুমান প্ৰতিযোগিতাত আকৌ প্ৰতিখন হোষ্টেলৰে এককভাৱে ভাগ লয়, যেনে সাংস্কৃতিক শোভাযাত্ৰা, দিহানাম, ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ কোৰাছ, দলীয় নৃত্য, মাৰ্চ পষ্ট আদি। আন কিছুমানত আকৌ শিক্ষাৰ্থীয়ে নিজাববীয়াকৈ নাইবা এজন বা দুজনীয়া দল হৈও ভাগ ল'ব পাৰে, যেনে দৰা কইনা, জ্যোতি সংগীত, ৰাভা সংগীত প্ৰতিযোগিতা। সাংস্কৃতিক প্ৰতিযোগিতাৰ উপৰিও বিভিন্ন খেল যেনে কাবাডী, ক্ৰিকেট আদিতো প্ৰতিখন হোষ্টেলে ভাগ লয়। কত যে কাহিনী এই ভাৰ্চিটি উইকতে আৰম্ভ হয়। পেয়াৰিং হোৱা ল'ৰা হোষ্টেল আৰু ছোৱালীৰ হোষ্টেলৰ মাজত কিমানৰ যে হিয়া দিয়া নিয়া চলে তাৰ যেন কোনো সীমা সংখ্যাই নাই। মুঠতে এই ভাৰ্চিটি উইক তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে মৰুভূমিৰ মাজৰ নিজৰা সদৃশ। অজস্ৰ স্মৃতি এই ভাৰ্চিটি উইকতে গঢ় লৈ উঠে, লগতে গঢ়ি উঠে হোষ্টেলৰ মাজৰ অঘোষিত যুদ্ধখন। কৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ পিছদিনাৰ পৰাই ধুমুহাৰ গতিত আৰম্ভ হৈছিল ক্লাছবোৰ। মাজতে সৰস্বতী পূজা পাৰ হ'ল, কিন্তু আচৰিতভাৱে সেইদিনাও ক্লাছত বহিব লগা হ'ল সন্ধ্যাহঁত। ইয়াত এইবোৰ নাপাতে হেনো। খুব খং উঠিছিল সন্ধ্যাৰ, মনত পৰিছিল ঘৰলৈ। সৰুৰে পৰাই মাকৰ চাদৰ মেখেলাযোৰ পিন্ধি সৰস্বতী পূজালৈ যাবলৈ কিমান যে হেঁপাহ তাইৰ, কিন্তু এইবাৰ নাই। ৰাতিপুৱাই পঢ়া টেবুলতে চাকিগছ জ্বলাই ক্লাছ পাইছিলগৈ তাই। তাইৰ দৰে বহুতৰে ক্ষোভ জাগিছিল, কিন্তু উপায় নাই, কাৰণ টি ইউ এনেকুৱাই।
সেইদিনা ক্লাছৰ পৰা অহাৰ পিছতে বিদিশাই তাইক লগ ধৰিলে। সন্ধ্যা DHWৰ অফিচলৈ ওলাবিচোন, আজি লটাৰী হ'ব। মানে কোন কেইখন বইজ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল একেলগে পৰে ভাৰ্চিটি উইকত তাত এনাউন্স হ'ব। প্ৰতিখন হোষ্টেলৰ প্ৰিফেক্ট থাকিব লাগিব। ৰীণাহঁত নাই, গতিকে তই আৰু ময়েই যাম। বিদিশাৰ কথাত লৰালৰিকৈ ভাতকেইটা খাই সন্ধ্যাও গৈ DHW অফিচ পালেগৈ। KBR অডিটৰিয়ামৰ কাষতেই কমিউনিটি হলৰ সন্মুখত DHWৰ অফিচটো। ভিতৰলৈ সোমোৱা ৰাস্তাটোৰ লগতে এজোপা কাঞ্চন, ইয়াত যে কাঞ্চনেই কাঞ্চন। গোলপীয়া ফুলবোৰ অলপ অলপকৈ ফুলি যেন জাননী দিছে বসন্তৰ। বাকী সকলো আহি নোপোৱাত বিদিশাৰ লগত সন্ধ্যা তাতে ৰৈছিল। বৰদৈচিলাৰ প্ৰিফেক্ট অনুশ্ৰী বা, নিউ উমেন্সৰ প্ৰিফেক্ট মায়া বা, ধনশিৰিৰ প্ৰিফেক্ট শিখা বা, পবিতৰাৰ ৰুকসানা বাও ইতিমধ্যে আহি পাইছিলহি। আনহাতে ল'ৰা হোষ্টেলৰ ভিতৰত নীলাচলৰ প্ৰিফেক্ট মানক দা আহি ৰৈছেহি। এজন দুজনকৈ আৰু বাকীবোৰো আহি আছিল। এনেতে পাটকাইৰ প্ৰিফেক্ট দেৱাদাৰ লগত কথা পাতি পাতি আহি পাইছিলহি অভিমন্যু। কাঞ্চনজোপাৰ তলতে সন্ধ্যাক দেখিয়ে সি তাই নুশুনাকৈ দেৱাদাক ক'বলৈ লাগিল, বুজিছে দেৱাদা, আমাৰ পাটকাৰ পিয়াৰিং সোৱণশিৰিৰ লগত নহ'লেই হ'ল। সন্ধ্যাই পুন্দামুৱাকৈ তালৈ চালে। দেৱাদায়ো কিবা এটা বুজি পাই ইচ্ছা কৰিয়ে সুধিলে, কিয় অ'? এই সোৱণশিৰিৰ ছোৱালী মাখাৰ ওস্তাদি বেছি, কামত হ'লে একো নাই, দেখিবলৈও ধুনীয়া নহয়। অভিমন্যুৱে কোনোমতে নহহাকৈ ক'লে। এনেতে সিফালৰ পৰা কাঞ্চনজংঘাৰ প্ৰিফেক্ট দীপাংকৰ দাই ক'লে, ইউনিভাৰ্চিটিৰ সোণকেইজনী সোৱণশিৰিতে আছে অ' বোপাই, ভাগ্য থাকিলেহে পাবি। সোণ? কি কয় হে দাদা, এই মখা সোণ নহয়, এঙাৰহে। অভিমন্যুৱে বিদিশাবলৈ চকুত টিপ এটা মাৰি ক'লে। বিদিশাও গম পাইছিলে সি কাক জোকাই আছে, সেইবাবে তাইও একো কোৱা নাছিল। সন্মুখত বেলেগ মানুহ থকাৰ বাবে সন্ধ্যাই একো নোকোৱাকৈ আছিল। কিন্তু এইবাৰ তাইৰ সঁচাকৈ খং উঠিল। কাঞ্চনৰ ডাল এটা ভাঙি লৈ অভিমন্যুলৈ চোচা ল'লে। তোক আজি মই, হাৰে হাৰে মানুহৰ আগত কি কৰিছ এইবোৰ? অভিমন্যু দেৱাদাৰ পিছত লুকাল। সিহঁতৰ চুপুতা চুপুতিবোৰ দেখি তাত আমনি পাই ৰৈ থকা গোটেইবোৰে ভাল আমেজ লৈছিল। চৰি সন্ধ্যা, ই তোমাক জোকাবলৈ ধেমালি কৰিছে। দেৱাদাই কোৱাত যেনিবা ডালটো পেলালে সন্ধ্যাই। এনেতে খবৰ আহিল লটাৰী আৰম্ভ। প্ৰথমবাৰৰ লটাৰীত প্ৰথমটি দল ঘোষণা হ'ল, নীলাচল মেন্স হোষ্টেল আৰু নিউ উমেন্স হোষ্টেল। লগে লগে আগফালে বাটত ৰৈ থকা নীলাচলৰ ল'ৰাকেইটামানে NMH ৰক্স চিঞৰিবলৈ লাগিল, যেন আহিব লগা যুদ্ধখনৰ শংখনাদহে কৰিছে। এইবাৰ দ্বিতীয়টি দল, কাঞ্চনজংঘা মেন্স হোষ্টেল আৰু কপিলী উমেন্স হোষ্টেল। কাঞ্চনজংঘাৰ প্ৰিফেক্ট দীপাংকৰ দা আৰু কপিলীৰ প্ৰিফেক্ট গায়ত্ৰী বাই হেণ্ডছেক দি ওলাই আহিল। আকৌ বাহিৰত চিঞৰ, KMH ৰোলছ। সন্ধ্যাৰ যেন ধৈৰ্য হেৰাইছিল, কেতিয়া পৰিব সোৱণশিৰিৰ নাম। এইবাৰ তৃতীয় দল, শৰাইঘাট মেন্স হোষ্টেল আৰু বৰদৈচিলা উমেন্স হোষ্টেল, লগত ধনশিৰি উমেন্স হোষ্টেল। সন্ধ্যা আগবাঢ়ি গৈ শিখাবাক জোকাই থৈ আহিল। শিখা ধনশিৰিৰ আৰু সিদ্ধাৰ্থ শৰাইঘাটৰ। কোনে পায় আৰু এইবাৰ? লাজকৈ শিখা আঁতৰি গ'ল। এইবাৰ চতুৰ্থ দল, পাটকাই মেন্স হোষ্টেল আৰু সোৱণশিৰি উমেন্স হোষ্টেল। লগেই লগে তাত থকা যিসকলে অলপ আগত সন্ধ্যা আৰু অভিমন্যুৰ যুঁজখন চাইছিল, সকলোৱে গৰ্জনি মাৰি হাঁহি উঠিল। বিদিশাই সন্ধ্যাক খোজ এটা মাৰিলে। দেৱাদাই আগুৱাই আহি বিদিশাক হেণ্ডছেক এটা দি অভিমন্যু আৰু সন্ধ্যাক ক'লে, তহঁতৰ কাজিয়াবোৰ শেষ কৰ আৰু দেই, এই একমাহ যাতে একো কাজিয়া নেদেখোঁ মই। অভিমন্যুৱে লগে লগে টপকৈ মাতিলে, আপুনি কি বুজিব দেৱাদা, কিছুমানৰ লগত কাজিয়া কৰাতেই মজা আছে, এইবাৰ ভাৰ্চিটি উইক জমিব তেন্তে। লগেই লগে বিদিশা বা আৰু দেৱাদাই হাঁহি উঠিল জোৰকৈ। যাহ এইডাল বুলি আঁতৰি ওলাই গ'ল সন্ধ্যা। পঞ্চমটি অৰ্থাৎ অন্তিম দলো ঘোষণা কৰা হ'ল, চৰাইদেউ মেন্স হোষ্টেল, পবিতৰা উমেন্স হোষ্টেল আৰু ট্ৰানজিট উমেন হোষ্টেল। দল ঘোষণাৰ লগে লগে যেন চাৰিওফালে যুদ্ধৰ সিংহনাদ বাজি উঠিছিল। পিছদিনাই ৱেবছাইটত প্ৰকাশ পাইছিল ভাৰ্চিটি উইকৰ সম্পূৰ্ণ ৰুটিনৰ তালিকা। গোটেই কেম্পাছ যেন উখল মাখল। ৰাতি ৰাতি হোষ্টেলবোৰত অডিশ্যন চলিছিল। বিহু নাচ, নাটকৰ সংলাপেৰে জীপাল হৈছিল প্ৰতিখন হোষ্টেলৰে কমন ৰুমবোৰ। সোৱণশিৰিৰ পৰা সন্ধ্যাই বিহু নচাটো প্ৰায় খাটাং হৈয়ে আছিল যদিও কোনোৱে যাতে প্ৰিফেক্টৰ ৰুমমেট কাৰণে পালে বুলি আঙুলি টোৱাব নোৱাৰে তাৰ বাবে
তাই এইবাৰ অডিশ্যনো দিছিল। কিন্তু ঢোলৰ চেৱাত বৰদৈ চিলাজনীৰ দৰে নচা সন্ধ্যাৰ নাচ দেখি সকলোৱে একেই মুখে কৈছিল এইবাৰ সোৱণশিৰিৰ ভাগ্য ফুলিল। আনহাতে পাটকাইৰ পৰাও অভিমন্যুৱে নাটক কৰাটো ফাইনেল হৈছিল। ছিনিয়ৰ মঞ্জিলদা হতে তেজপুৰৰে কোনোবা নাট্যকাৰ এজনৰ পৰা আনিছিল এখন সুন্দৰ একাংকিকা নাটক এজাক ভাল পোৱাৰ বৰষুণ। নাটকখন প্ৰেম আৰু বিচ্ছেদৰ ওপৰত আধাৰিত। মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে অভিমন্যুকে বাছনি কৰা হৈছিল। পাটকাই আৰু সোৱণশিৰিৰ অডিশ্যন বডিয়ে মিলি ঠিক কৰিছিল যুদ্ধনীতি। সেইমতে সোৱণশিৰিৰ নাটকৰ প্ৰেক্টিছ আৰু পাটকাইত বিহুৰ প্ৰেক্টিছ হ'ব। দুইখনৰ বৃহৎ কমন ৰুম দুটা আছেই যিহেতু, গতিকে চিন্তা নাই। প্ৰথম দিনা পাটকাইলৈ সন্ধ্যা আহোঁতে পিছে অভিমন্যু তাইৰ লগতে আছিল। দেৱাদায়ে কৈছিল তাইৰ প্ৰথম দিনা লগতে থাকিবলৈ। পাটকাইৰ কমন ৰুমতেই সোৱণশিৰিৰ বিহু নচা ছোৱালী কেইজনী বহিছিলহি। এযোৰ ডাঠ ৰঙা ৰঙৰ বোৱা চাদৰ মেখেলা পিন্ধি অহা সন্ধ্যা যেন সকলোৰে মাজত জিলিকি আছিল। পাটকাইৰ ল'ৰা যিয়ে চাইছিল সিয়ে যেন চকু ঘূৰাই আনিব পৰা নাছিল তাইৰ পৰা। ঢোল পেঁপা টকা আদিলৈ পাটকাইৰ বিহুৱা কেইজন বেদান্ত দা, শেখৰ দা, দীপ আদিবোৰ সিহঁতৰ লগত চিনাকি হৈছিল। বেদান্ত দাই অভিমন্যুক জোকাবলৈকে কৈছিল, তয়ো বিহুতে থাকিব লাগিছিল, আমাৰ নাচনীৰ বেছি গা আহিলহেঁতেন। সন্ধ্যাই লাজতে তলমূৰ কৰিছিল। সেইদিনা বেদান্ত দাই সকলোকে প্ৰধান বিহু নামটো গাই শুনাইছিল, যিটোত সিহঁতে নাচিব। বৰষা পথাৰত মণিতীৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে মণিতীৰহে দৈ লাও। শুনিলেই গা অহা বিহু, তাতেই বেদান্ত দাৰ যাদুকৰী মাত। এবাৰ এপাক নচুৱাই চালে সন্ধ্যাহঁতক। সন্ধ্যাৰ বিহু নাচৰ ভংগীমা দেখি অভিমন্যুও আচৰিত হৈছিল। মুখৰ মিচিকীয়া হাঁহিটোৰে সকলোকে মুহিব পৰা সন্ধ্যাৰ দেহৰ প্ৰতিটো ভাজেই যেন বহাগীক টানি আনিছিল। ৰঙা ৰঙৰ চাদৰ মেখেলাযোৰ, তাত কলা কলা ফুল, নাচৰ পাকত খুলি পৰা তাইৰ আগফালৰ চুলিকেইডাল ঢাকি পেলাই চকুযোৰ যেন আৰু মায়াসনা হৈ পৰিছিল। ঢোল তাল আৰু বাঁহীৰ মাতত কঁপি উঠিছিল প্ৰচণ্ড কমন ৰুমটো। প্ৰথম দিন বাবেই অলপ প্ৰেক্টিছ কৰিয়েই শেষ হৈছিল সেইদিনা। একেদৰে সোৱণশিৰিৰ কমন ৰুমত আৰম্ভ হৈছিল নাটকৰ আখৰা। অভিমন্যুৰ আৱেগ ভৰা সংলাপত সোৱণশিৰিৰ প্ৰতিজনী ছোৱালীয়ে যেন মম হৈ গলিছিল। তোমাৰ চকুত মই ভৱিষ্যতৰ কাৰেং সাজিছিলোঁ, কিন্তু তুমি যে মোকেই অতীত বনাই দিলা। অভিমানবোৰৰ শ্ৰাদ্ধবাদী আজি, আৰু তোমাৰ কাষলৈ যাব নোৱাৰিম মই। অভিমন্যুৱে ইমান প্ৰাণ ঢালি সংলাপটো মাতিছিল যে সকলোৱে লাগি চাইছিল, যেন সি অভিনয় কৰা নাই, সঁচাকৈয়ে কাৰোবাক কৈছে। এনেদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিখন হোষ্টেল সাজু হৈছিল ভাৰ্চিটি উইকলৈ। সন্ধিয়া হোৱাৰ লগে লগেই হোষ্টেলবোৰৰ কমন ৰুমৰ পৰা ফাহি আহে ঢোলৰ গা ৰাইজাই কৰা চাপৰ, নাটকৰ গৰম সংলাপ, লগতে সন্ধিয়া সন্ধিয়া মাৰ্চ পাষ্টৰ প্ৰেক্টিছৰ বাবে প্ৰতিখন হোষ্টেলৰ ফাৰ্ষ্ট ইয়াৰৰবোৰক মাতি মাতি আনিছিল। গোটেই চৌহদটো সন্ধিয়াটো অলিয়েই গলিয়েই একদহ এক চিঞৰেৰে ভৰি পৰিছিল। বিহু আৰু নাটকৰ দৰে মাৰ্চ পাষ্টৰো আছিল প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম। যিসকল আৱাসীয়ে নাটক আৰু বিহুত ভাগ নলয় তেওঁলোকৰ বাবে মাৰ্চ পাষ্ট কৰাটো বাধ্যতামূলকৰ দৰেই আছিল। সেইদিনা পাটকাৰ মাৰ্চ পাষ্টৰ বাবে ল'ৰা কম অহাক লৈ আগফালে কেইজনমান ছিনিয়ৰে কথা পাতি আছিল। চোতালত ফাৰ্ষ্ট ইয়াৰৰবোৰে শাৰী পাতি ৰৈ আছিল। এনেকুৱাতে পিঠিত বেগটো আৰু কাণত হেডফোনডাল লগাই ভিতৰলৈ সোমাই গৈছিল ময়ূৰ। এজন ছিনিয়ৰে তাক ঐ ৰহ বুলি মাতিলেই যদিও সি হেডফোনডাল লগাই থোৱাৰ বাবে নুশুনাকৈ গুচি গৈছিল। ছিনিয়ৰক গুৰুত্ব দিয়া নাই বুলি সন্মুখৰ ৰুমটোতে ময়ূৰক আগভেটি ধৰিলে ২-৩জন ছিনিয়ৰে। এজনে তাৰ কাণৰ পৰা আজুৰি হেডফোনডাল খুলি দলিয়াই দি ক'লে, কি ঐ মাতি আছোঁ শুনা নাই হা? ইমান এটিটিউড নে তোৰ? ছিনিয়ৰক পাত্তাই নিদিয় যে? নহয় মানে দাদা মই শুনা নাছিলোঁ, তলমূৰ কৰি ক'লে ময়ূৰে। হ'ব বাৰু ব'ল এতিয়া মাৰ্চ পাষ্ট কৰিবি। মন কৰি আছোঁ, তই এদিনো অহা নাই। আন এজনে কথাখিনি কৈ ময়ূৰৰ বেগটো খুলি দিলে। আগৰ দৰে তলমূৰ হৈ ময়ূৰে ক'লে, মই কৰিব নোৱাৰিম দাদা। কিয় নোৱাৰবে? তইতো বিহু নাটক একো কৰা নাই, কিয় নোৱাৰিবি? মুখেৰে একো নামাতি তলমূৰ কৰিয়েই দুখোজ পিছুৱাই আহিল ময়ূৰ। ছিনিয়ৰ এজনে আগুৱাই আহি তাৰ চাৰ্টৰ কালাৰত ধৰিলে। মুখেৰে একো নামাত যে, তই কি লাচ্ছা আৱাৰ পুতেক নেকি বে?
বাপেৰৰ ঘৰত নেকি এইখন তোৰ নিজৰ মতে চলিবি যে খঙত কথাকেইটা জোৰকৈ কৈছিল ছিনিয়ৰজনে মৌৰে এইবাৰ মূৰ উঠাই কিছু গহীনকৈ ক'লে মা দেউতাক ধৰি কথা নক'ব দাদা লগেই লগেই যেন জুইত ঘিউ হৈ পৰিল খঙত একো নাই হৈ ছিনিয়ৰজনে কাক কথা কৈছ বুলি হাতটো মুঠি মাৰি এটা প্ৰচণ্ড ঘোচা টোৱাই মাৰিবলৈ আগবাঢ়িছিল মৌৰৰ মুখত বাঘৰ সন্মুখত পৰা নিমাখিত হৰিণটোৰ দৰে ভয়ত মৌৰে চকু দুটা জোৰকৈ মুৰি হাত দুখনেৰে মুখখন ঢকাৰ বৃথা চেষ্টা চলাইছিল ছিনিয়ৰজনৰ খোচাটো হয়তো মৌৰৰ মুখতেই পৰিলহেঁতেন তেনেকুৱাতেই মৌৰৰ পিছফালৰ পৰা ঘপকৈ আহি ছিনিয়ৰজনৰ মুঠি মৰা হাতখন থাপ মাৰি ধৰিছিল অভিমন্যুৱে চকুত যেন তাৰ জুইহে বৰষিছিল খোচাটো ৰখাই ছিনিয়ৰজনৰ হাতটো পকাই ধৰি অভিমন্যুৱে আনটো হাতেৰে মৌৰৰ বাহুত ধৰি তাৰ গাৰ কাষলৈ আনিছিল ৰঙা চকুৰে দাঁত কচৰি খঙেৰে চাই থকা অভিমন্যুক দেখি বাকী ছিনিয়ৰ কেইজনো যেন দুখোজ পিছুৱাই গৈছিল